মানে দেউতা নাথাকাৰ বাবে বাঁহী বজাই আছে বাঁহী বজোৱাৰ মাজতে তেওঁ এনেধৰণে ভাগি পৰিছে এইজনী হৈছে কণমানি তেওঁ যথেষ্ট প্ৰতিভাৰ অধিকাৰী এই আৰ্থিক অনাটনৰ বাবে তেওঁ এই যি অফাৰ আছে তেওঁ আজি গ্ৰহণ কৰিব পৰা নাই সেইবাবে তোমাৰ দুখ লাগিছে নেকি হয় এতিয়া মায়ে কি কয় মায়ে অনুপ্ৰেৰণাটো যোগাই উৎসাহ যোগাই যে কৰি যোৱা ভগৱানৰ কৃপাত যি হয় নমস্কাৰ মই বিকাশ আছে টাইমিটৰ বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি এজন কণমানি মোৰ সৈতে আছে অভিকাশ্যপ শৰ্মা যোৰহাটৰ পৰা আজি এই অনুষ্ঠানৰ বাবে আহিছে তেওঁ হাতত যাদু আছে বুলি ক'ব পাৰি প্ৰতিভাৱান এজন যুৱক বিশেষকৈ তেওঁ নেগেৰা বজাব পাৰে খোল বজাব পাৰে বাঁহী বজাব পাৰে পেঁপা বজাব পাৰে বিভিন্ন বাদ্যযন্ত্ৰ বজোৱাৰ লগতে চিত্ৰাংকন কৰিব পাৰে এজন যথেষ্ট প্ৰতিভাৱান যুৱক আমাৰ লগত আছে অভিকাশ্যপ শৰ্মা যোৰহাটৰ পৰা আজি অনুষ্ঠানৰ অতিথি হৈছে যোৰহাটৰ পৰা আহি প্ৰথমে তোমাক টাইমিটৰ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ হয় ধন্যবাদ প্ৰথমে কেনেকুৱা লাগিছে আহি হয় বহুত ভাল লাগিছে বহুত ভাল লাগিছে কালি কেইটা বজাত আহিছিলে যোৰহাটৰ পৰা কালি যোৰহাটৰ পৰা আমি ৰাতি 9টা বজাত আহিছোঁ অনুষ্ঠানৰ বাবে আহিছা হয় তোমাৰ এটা সামাজিক মাধ্যমত বিভিন্ন সময়ত বিভিন্ন বাদ্যযন্ত্ৰ বজোৱা ভাইৰেল হয় 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 বিশেষ এই বৰ্তমান সময়ত দেখিব পোৱা গৈছে এটা বাঁহী বাদন যথেষ্ট ভাইৰেল হৈছে দৰ্শকে ভাল পাইছে আমি যদি অনুষ্ঠানটো আৰম্ভ কৰোঁ সেই বাঁহী বাদনটোৰ সৈতে হয় নিশ্চয় নিশ্চয় ঠিক আছে দিয়া ক'ত শিকিছিলা বাঁহী বজাবলৈ হয় বাঁহী মই প্ৰথম শিকিছিলোঁ আমাৰ ঘৰৰ ওচৰৰে মাৰ ফ্ৰেণ্ডৰ ভায়েকে শিকায় মৃগাংকৰ দাস আছিলে মোৰ প্ৰথম গুৰু আৰু এতিয়া মই বাঁহী শিক্ষা কাৰ্ডম কলাকানত ভৰত হাজৰিকাৰ ছাৰৰ ওচৰত গ্ৰহণ কৰি আছোঁ তুমি বাঁহী বজোৱা চিত্ৰ অংকন কৰা তাৰপিছত তুমি নেগেৰা বজোৱা সকলো বজাব জানা কেনেকৈ শিকিছা মানে বাঁহীটোত বাৰু শিকি আছা নেগেৰা এইবিলাক শিকিছানে নাই নেগেৰা খোল আৰু ইউকেলেলে কোনো আনুষ্ঠানিক শিক্ষা মই গ্ৰহণ কৰা নাই মই ইউটিউবৰ পৰা শিকিছোঁ আৰু বাঁহীও মই প্ৰথম ইউটিউবৰ পৰা শিকিছিলোঁ নৱজিত বৰা তেওঁৰ নগাঁৱৰ এটা ৰাসৰ খুব এটা ভাইৰেল সুৰ আহিছিলে সেই সুৰটোৰ পৰা মই তেওঁৰ যিবোৰ ভিডিঅ' আছিলে সেইবোৰ চাইছিলোঁ আৰু তেওঁৰ পৰা বহুত শিকিছিলোঁ আৰু এতিয়া তেওঁ মোৰ খুব মৰমৰ দাদা আৰু বাঁহীৰ কিবা সুধিব থাকিলে মই তেওঁৰ পৰাই সবিশেষ জানো কেতিয়াৰ পৰা শিকিছা তুমি বাঁহী হয় মই বাঁহী 2 বছৰ হৈছে শিকা 2 বছৰ হৈছে তোমাৰ এতিয়া বয়স কিমান 14 বছৰ মোৰ 14 হয় 14 বছৰ কি পঢ়ি আছা তুমি মই ক্লাছ 8ত পঢ়ি আছোঁ জোনাকী সংঘ বিদ্যালয় তোমাৰ পৰা আমি বিভিন্ন বাদ্যযন্ত্ৰ আছে তুমি বজাবা আমি শুনিম ঠিক আছে এবাৰ কি শুনাবা তুমি আৰু এটা কথা কৈছা চাইনিজ বাঁহী বজাব জানা বুলি হয় চাইনিজ বাঁহী ডিজি ফ্লুট বুলি কয় হয় বজাবা নেকি হয় ঠিক আছে চাইনিজ বাঁহী নামটো এইটো কি বুলি কয় নামটো ডিজি ফ্লুট বুলি কয় ওকে ডিজি ফ্লুট তুমি ক'ত শিকিছা বাঁহী এইটো বাঁহী বজাব এইটো বাঁহী মই ইউটিউবৰ পৰা শিকিছোঁ ইউটিউবৰ পৰা শিকিছা চাইনিজ বাঁহী বজাব চাইনিজ বাঁহী হয় দিয়া শুনোৱা ঠিক আছে
তোমাৰ ঘৰত কোন কোন আছে? ঘৰত মই, মা আৰু আইতা। আইতা। তোমাৰ দেউতা? দেউতা মোৰ 3 বছৰ আগতে ঢুকালে। 3 বছৰ আগত ঢুকাইছে। তাৰপিছত তোমাৰ কি বুলি কয়, তোমাৰ ঘৰত যথেষ্ট অসুবিধা হয়? হয়, ঘৰত যথেষ্ট সুবিধা। মায়েও এটা সৰু কোম্পানীতে চাকৰি কৰি আছে, মধুৰ ডেইৰী ফাৰ্ম এখনত। আৰু আৰ্থিক অলপ আমাৰ অসুবিধা। আৰ্থিক অসুবিধা হয়। তোমাৰ কি বুলি কয়, এটা কথা শুনিছিলোঁ যে তোমাৰ বাহিৰৰ পৰাও অফাৰ আহিছে। হয় হয়। কি কাৰণে আহিছিলে, কি হৈছিলে কথাটো? মই গুৱাহাটীৰ জ্যোতিচিত্ৰবনত সংস্কৃতি সংগ্ৰাম বুলি এটা অনুষ্ঠানত মই বাঁহী বাদন কৰিছিলোঁ। তাত ইণ্টাৰনেশ্যনেলত মই বেষ্ট এৱাৰ্ড বাঁহীত পাইছিলোঁ। আৰু তাৰ পৰা মই ডাইৰেক্টলি মুম্বাইলৈ চিলেক্ট হৈছোঁ। আৰু এতিয়া মুম্বাইলৈ আচলতে যাবলৈ আমাৰ 15 আগষ্টৰ ভিতৰত জনাব লাগিছিল যে আমি যাব হ'বনে নহয়। কিন্তু এতিয়া আমাৰ অলপ আৰ্থিক অসুবিধাৰ বাবে আমি যাব পৰা নাই। সেয়ে তেওঁলোকক এতিয়ালৈকে আমি কোনো উত্তৰ দিব পৰা নাই যে যোৱাটো হয় নে নহয়। অসুবিধা হয় হয়। হয়, আৰ্থিক তোমালোক অসুবিধা। ভাড়া ঘৰত থাকা? হয় হয়, আমি ভাড়া ঘৰতে আছোঁ, মা মই আইতাই। দৰ্শকসকলক জনাওঁ, এইজন যুৱক যথেষ্ট প্ৰতিভাৱান যুৱক আৰু তেওঁ বাঁহী বাদনৰ লগতে বিভিন্ন বাদ্যযন্ত্ৰ বজাব পাৰে, চিত্ৰাংকনো কৰে। নিজৰ ছবি আঁকি তেওঁ নামঘৰৰ বাবে এখন ছবি আঁকি আছে আৰু সেই নামঘৰৰ বিশেষ ফটোখন আমি লগাই দিছোঁ। আপুনি দেখিব পাইছে মোৰ স্ক্ৰীণত, যে স্ক্ৰীণত দেখিব পাইছে যে এখন বিশেষ ছবি। তেওঁ এই ছবিখন আঁকি আছে দিবৰ বাবে, নামঘৰত দিবৰ বাবে আঁকি আছে। যথেষ্ট প্ৰতিভাৱান যুৱক, কিন্তু তেওঁ যথেষ্ট আৰ্থিক অনাটনত ভুগিছে। তেওঁ মাক আছে, মাকে এখন যি এটা ব্যক্তিগত খণ্ডৰ কোম্পানী আছে তাত কাম কৰি চলি আছে, জীৱন নিৰ্বাহ কৰি আছে। মুম্বাইৰ পৰা তেওঁলৈ অফাৰ আহিছে, তেওঁ যাব পৰা নাই। যথেষ্ট তেওঁ তাৰপিছতো তেওঁৰ থমকি ৰোৱা নাই। তেওঁ যি বাঁহী বাদন, অতি সুন্দৰ বাঁহী বাদন কৰি আছে, দৰ্শকসকলক আমোদ দি আছে। আৰু তেওঁ বিভিন্নজন এৱাৰ্ডো পাইছা, তুমি বঁটাও পাইছা। মুম্বাইত কিবা বঁটা পাইছা? মুম্বাইত মই বঁটা পোৱা নাই। মই গুৱাহাটীৰ সংস্কৃতি সংগ্ৰামত মই ইণ্টাৰনেশ্যনেল বেষ্ট এৱাৰ্ড পাইছোঁ। ইণ্টাৰনেশ্যনেল বেষ্ট এৱাৰ্ড? ইণ্টাৰনেশ্যনেল বেষ্ট এৱাৰ্ড পাইছোঁ। আৰু পৰিচয় ছিজন 3 ৰিয়েলিটি শ্ব'ত মই উইনাৰ হৈছোঁ। তাৰমানে 2 বছৰ হৈছে তুমি শিকা, আৰু 2 বছৰতে ইমানখিনি অৰ্জন কৰিবলৈ সক্ষম হৈছা? হয়, ভগৱানৰ কৃপাত। ভগৱানৰ কৃপাত। যিসকলে চাই আছে তোমাক নিশ্চয় সহায় কৰিব। যথেষ্ট লোক আছে, তেওঁলোকে সহায় কৰিব বিচাৰিব তোমাক। যদি তুমি বেছি অলপ দুখ লগা হৈ গৈছে ন অনুষ্ঠানটো, অলপ যদি আমি শুনিব পাৰোঁ কিবা বেলেগ এটা। হয়, ঠিক আছে। কি শুনাবা এইবাৰ? এইবাৰ পেপা শুনাই দিছোঁ। পেপা শুনাম। হয়। বহুত বল লাগে বুলি কয় পেপা বজাবলৈ। বল আছে? আছে। ভৱিষ্যতে কি হোৱাৰ সপোন তোমাৰ? ভৱিষ্যতে ডক্তৰ। ডক্তৰ। তাৰপিছত তোমাৰ মায়ে তোমাক কি বুলি কয় যেতিয়া তোমাৰ কোৱা যে মই শিকি আছোঁ, যথেষ্ট অসুবিধা হয় বুলি কৈছা তুমি আৰ্থিকভাৱে, তেতিয়া মায়ে কি কয়? মায়ে অনুপ্ৰেৰণাটো যোগায়, উৎসাহ যোগায় যে কৰি যোৱা, ভগৱানৰ কৃপাত যি হয়। তাৰপিছত আৰু কি ক'বা? আৰু মোৰ এই ক্ষেত্ৰত উৎসাহ যোগাইছে খুব মোৰ দাদাই এই ক্ষেত্ৰত মোৰ এই পৰ্যায় এতিয়া পাইছে। সি মোৰ বহুত সহায় কৰিছে দাদাই। দাদা, মোৰ মা, মামা, আইতা চবেই সহায় কৰিছে এই ক্ষেত্ৰত। বাঁহী বজাই থকা ল'ৰাটোৰ চকু অলপ জুজলীয়া হৈ থকা হৈছে, কিয়? আবেগিক হৈ পৰিছা নেকি? বেয়া লাগে? হয়। কিয় বেয়া লাগে? আচলতে আৰ্থিক অসুবিধাৰ বাবে, মানে দেউতা নথকাৰ বাবে। মোৰ সহযোগী অমৰক অনুৰোধ কৰিম যে তেওঁ লাইভতে এনেধৰণে কান্দি পেলাইছে তেওঁ অনুষ্ঠানটোৰ মাজত। আমি যদি সহযোগী অমৰে পাৰে এই চিনটো ল'বৰ বাবে মই চেষ্টা কৰিবলৈ অনুৰোধ কৰিম তেওঁক। ইমান বাঁহী বজাই আছে, বাঁহী বজোৱাৰ মাজতে তেওঁ এনেধৰণে ভাগি পৰিছে। এইজনেই হৈছে কণমানি। তেওঁ যথেষ্ট প্ৰতিভাৰ অধিকাৰী। প্ৰতিভাৰ অধিকাৰী হোৱাৰ পাছতো আজি তেওঁ এই অনুষ্ঠানৰ মাজত এইদৰে কান্দিবলগীয়া হৈছে। কিয়? তেওঁৰ ঘৰৰ অভাৱ। তেওঁ মাতৃ আছে, আইতাক আছে আৰু তেওঁ থাকে এটা সৰু জুপুৰি ভাড়াঘৰত। সেই ভাড়াঘৰৰ পৰাই তেওঁ নিজৰ অনুশীলন চলাই গৈছে। তেওঁ পঢ়ি আছে এতিয়া, আৰু পঢ়ি থকাৰ মাজতে এইদৰে বিভিন্ন বাঁহী বজায়। তেওঁ চাইনিজ বাঁহীও বজাব জানে, বিভিন্ন বাঁহী বজাব জানে, বিভিন্ন পেঁপা বজাব জানে, বিভিন্ন প্ৰতিভাৰ অধিকাৰী। চিত্ৰ অংকন কৰিব পাৰে,
তাৰপিছত আজি তেওঁ ভাগি পৰিছে কিয় তেওঁ অসুবিধা তেওঁৰ হাতত অফাৰ আহিছে সেই সুযোগ গ্ৰহণ কৰিব পৰা নাই এই অসুবিধাৰ বাবে এই আৰ্থিক অনাটনৰ বাবে তেওঁ এই যি অফাৰ আছে তেওঁ আজি গ্ৰহণ কৰিব পৰা নাই সেইবাবে তোমাৰ দুখ লাগিছে নেকি ভাগি নপৰিবা মানুহ আছে সহায় কৰিব কি ক'বা তুমি হয় ৰাইজৰ মৰমক সহায় বিচাৰিছোঁ এই ক্ষেত্ৰত ৰাইজৰ মৰম কৰিলে আগবাঢ়ি যাম বুলি আশা কৰিছোঁ 15 আগষ্টৰ ভিতৰত তুমি জনাব লাগে হয় 15 আগষ্টৰ ভিতৰত উত্তৰ দিব লাগে যে যোৱাটো হয় নে নহয় চকু পানীখিনি মুচি লোৱা হয় চকু পানী ওলাব ঘাট প্ৰতিঘাতৰ মাজত জীৱন পাৰ হৈ যাব এতিয়া বহুত কম বয়স হৈ আছে আৰু ডাঙৰ হ'বলৈ আছে তোমাৰ ভৱিষ্যতে তুমি ডক্টৰ হোৱাৰ সপোন দেখিছা পূৰণ হওক তাৰে কামনা কৰিছোঁ আৰু লগতে এইবিলাক প্ৰতিভা থাকক বেছি কান্দিলা চকু পানী ওলাল অলপ যেতিয়া আমি অলপ আৰু এটা কিবা এটা শুনিব পাৰোঁ তোমাৰ পৰা কি শুনাবা অলপ হাঁহি দিয়া অলপ কি কৰি ভাল পোৱা আজৰি সময়ত কি কৰি ভাল পোৱা আজৰি সময়ত বাঁহী চিত্ৰাংকন বাৰু যিবোৰ বাদ্যযন্ত্ৰ আছে সেইবোৰ বজাই ভাল পাওঁ হয় বাদ্যযন্ত্ৰই বজাই ভাল পোৱা আৰু বেলেগ খেলা ধূলা কৰোঁ স্কুলত কৰা হয় ঠিক আছে এখন বুজো ঠিক আছে বুজোৱা শিকিলা আৰু কি শিকা মন আছে কিবা বুজোৱা শিকিব মন আছে আৰু খোল নেগেৰা আৰু ইকুলেলে বজাওঁ সেয়া শিকিব মন আছে চিত্ৰ অংকন যে কৰা সেয়া শিকি আছা তুমি শিকি আছোঁ ক'ত শিকি আছা মই আমাৰ ঘৰৰ ওচৰত পৰিমেম্বাৰ্ছত শিক্ষা গ্ৰহণ কৰিছোঁ চিত্ৰাংকনত কি ছবি আঁকিব জানা মই এনিমেশ্যন আঁকো এনিমেশ্যন ড্ৰয়িং আঁকো আৰু আমাৰ যিবোৰ মাইথলজি ড্ৰয়িং হয় কালিয়া দমন আঁকিছোঁ দশ অৱতাৰ এখন মোৰ নিজে কম্পজিশ্যন কৰা এখন ড্ৰয়িং আঁকিছোঁ আৰু ৰাম মন্দিৰৰ এখন মই নিজে কম্প'জ কৰিছিলোঁ সেইখন ছবি আঁকিছোঁ মই তুমি নিজে কম্প'জ কৰা হয় হয় নেকি কম্প'জ কৰি আঁকিছিলোঁ আমি সেইখিনি দৰ্শকক দেখুৱাম আৰু তুমি এটা বস্তু নাৰিকলৰ কিবা হয় নাৰিকলৰ যিটো বাকলি আমি নাৰিকলৰ কটাৰ পিছত যিটো বাকলি হয় তাত মই অংকন কৰিছিলোঁ মাণ্ডালা আৰ্ট বুলি মাণ্ডালা আৰ্টটো মই তাত অংকন কৰিছিলোঁ নাৰিকলৰ আৰু ষ্ট'ন পেইণ্টিং কৰোঁ কিহত কৰা ষ্ট'ন হয় পাথৰত মই কালাৰ কৰোঁ কালাৰ কৰি তাত চিনেৰী বনাওঁ লেণ্ডস্কেপ তেনেকুৱা এইবোৰ ক'ৰবাত শিকিছা তুমি হয় ইউটিউবৰ পৰাই চাওঁ চব ইউটিউব হয় ইউটিউবত দেখোঁ তেনেদৰে চেষ্টা কৰি গৈ আছোঁ ইউটিউবৰ পৰা যে মানুহে শিক্ষা অৰ্জন কৰিব পাৰে তুমি এটা উদাহৰণচোন বাঁহী বজাব ইউটিউবৰ পৰা শিকিছা বাঁহী বাদন আৰু কি শিকিছা চিত্ৰাংকন হয় আৰু কম্প'জ কৰা নিজে চিত্ৰ এতিয়া ইমান কম বয়সত ডাঙৰ হৈ ডক্টৰেই হ'বা নে এইবোৰতে থাকিবা এইবোৰতো থাকিম চৰ্চা কৰি যাবা আৰু কি কৰি আছা আৰু বৰ্তমান পঢ়ি আছোঁ এয়া কৰি আছোঁ পঢ়ি আছা কি পঢ়ি আছা এতিয়া মই ক্লাছ 8ত পঢ়ি আছোঁ ক্লাছ 8ত পঢ়ি আছা কেনেকুৱা স্কুলত ভাল লাগে হয় বহুত ভাল লাগে কি ছাবজেক্টটো বেয়া লাগে তোমাৰ বেয়া কম্পিউটাৰ কেলে কম্পিউটাৰ বেয়া লাগে কম্পিউটাৰ তুমিতো ইউটিউবতে চাই থাকা চব কম্পিউটাৰ আকৌ বেয়া পোৱা যে কম্পিউটাৰ মানে অলপ বেছি মানে পঢ়িব লাগে সেই বস্তুটোৰ কাৰণে আৰু এটা কথা সুধো তুমি কথা কৈ থাকিলে ইমান স্পীডত কথা কোৱা একদম মুখস্থ মাতা দি কোৱা যে কেনে কিয় হয় এইটো মোৰ অভ্যাস শিকি আহা নেকি আকৌ ঘৰত নাই শিকি নাহোঁ মই নিজৰ মনত যিহে তেনেকৈ কৈ যাওঁ ইমান স্পীড মানে কি ৰহস্যটো কি মোৰ অভ্যাসে এবাৰ কি শুনাবা এইবাৰ নেগেৰা শুনাইছোঁ শুনাবা ঠিক আছে হ'ব
একদম নামৰ একদম ভাদ মাহ আহি আছে হয়। ভাদ মাহৰ পৰিৱেশত সোমাই গৈছিলোঁ হে নাম গোৱা হয় নেকি নাম গোৱা হয় আইতাৰ লগত আইতাৰ লগত নাম গোৱা আইতাৰ হয় লগত নামঘৰত নামঘৰত যোৱা যাওঁ নেগেৰা বজাব দিয়ে চাগে ন নেগেৰা বাঁহী বজাইছোঁ বাঢ়ি নামঘৰত হয় তাৰপিছত আৰু কি কৰা আৰু খোল বজাওঁ খোল বজোৱা খোল বজাওঁ তাতো নামঘৰটো নে নামঘৰত নাই বজাওঁ মামাৰ লগত বজাওঁ খোল মামাৰ লগত বজোৱা মামাৰ লগত বজাওঁ হয় আৰু একদম পুৰা মানে একদম চেলিব্ৰিটি ন তুমি গাঁৱৰ চেলিব্ৰিটি বুলি নাভাবোঁ কিয় আৰু তোমাৰ সামাজিক মাধ্যমত যে ভাইৰেল হৈছে হয়। তাৰপিছত মানুহে কয়নে তোমাক মানুহে কয় হয় কি কয় মানে কেতিয়াবা এবাৰ ৰাস্তাত মই গৈ আছিলোঁ তেতিয়া কৈছিলে অভি বুলি চিঞৰিছিলে মানে এগৰাকী মানে বা এগৰাকীয়ে চিঞৰিছিলে হয় হয় বা এগৰাকীয়ে কৈছিলে সেয়া অভি বিদুৰ ভাই এইটো মানে মাকৰ লগত গৈ আছিলে হয় মই তেতিয়া দেখিছিলোঁ মাৰ লগত গৈ আছিলোঁ মই তেতিয়া চিঞৰি আছিলে তাৰপিছত কেনেকুৱা লাগিছিলে তাৰপিছত ভাল লাগিছিলে পুৰা ভাইৰেল ল'ৰা আৰু আজিকালি ভাইৰেল হ'লে এইটো বহুত মানে চিনি পায় ন লগ পায় ভাল হয়নে ভাল ন তাৰপিছত তুমি নেগেৰা বজাই শুনালা এবাৰ কি শুনাবা মানে তোমাৰ লগত কথা পাতাতকৈ মানে মই ভাবিছোঁ যে আমি যদি দৰ্শকক দেখুৱাব পাৰোঁ তোমাৰ প্ৰতিভাখিনি কি আছে আমি সেইবাবেহে কৈ আছোঁ তোমাক কি বজাবা কি শুনাবা দৰ্শকে তোমাৰ পৰা শুনিব বিচাৰে তোমাৰ পৰা তোমাৰ প্ৰতিভাখিনি চাব বিচাৰে আমি চিত্ৰাংকনৰ প্ৰতিভা তোমাৰ দেখুৱাইছোঁ আমি আমাৰ স্ক্ৰীণত তোমাৰ চিত্ৰাংকনত যি তুমি নাৰিকলৰ খেতি বনোৱা শিলত বনোৱা আমি সেইবোৰ দেখুৱাব চেষ্টা কৰিছোঁ তুমি নামঘৰৰ বাবে যিখন বনাইছা সেইখন আমি দেখুৱাইছোঁ এইবাৰ আমি যদি সম্ভৱ হয় তুমি কি বজাবা এইবাৰ মই ইকুলিল বজাবা ঠিক আছে তোমাৰ ভাইৰেল হৈছিলে কিবা এটা ন গান মোৰ যাদৱৰ গান মই বজাইছিলোঁ মই তাত দুতৰা বজাইছিলোঁ তাল বজাইছিলোঁ আৰু বাঁহী বজাইছিলোঁ সেইবোৰ ভাইৰেল হৈছিলে হয় এইটো বজাই শুনাবা এতিয়া হয় ঠিক আছে ঠিক আছে Once again, give me some sunshine, give me some rain, give me another chance, wanna go up once again. এবাৰ আকৌ শুনিব কিবা মন গৈছে মোৰ বাঁহী যদি কিবা শুনিব পাৰোঁ হয় বাঁহীৰ ঠিক আছে বৰগীত শুনাই দিছোঁ
একদম কেনেকুৱা একদম চাইলেণ্ট মানে বাঁহীৰ সুৰ বুলি ক'লে মানে একদম মিঠা সুৰ হয় হয় মিঠা সুৰ হয় একদম মিঠা সুৰ একদম চাইলেণ্ট কৰি পেলালা হয় ইমান সুন্দৰ তাৰপিছত আৰু এনেকে মানে কষ্ট হয় ন কষ্ট প্ৰথমতে হয় যেতিয়া শিকা হয় তেতিয়া অলপ উশাহ অলপ দীঘলকৈ টানিব লাগে সেই সময়ত অসুবিধা হয় কিন্তু এতিয়া নহয় এতিয়া অভ্যাস হৈ গ'ল এতিয়া অভ্যাস হয় চব তোমাৰ তাত বহুত বাঢ়ি আছে হা বহুত বাঢ়ি হয় আছে হয় ছেট কিমানটামান আছে বাঢ়ি আছে 24টামান 24টা আছে চব জানা ন অঁ চব মানে বাঁহীৰ স্কেল অনুযায়ী আছে হয় সেই স্কেলৰ মতে বাঁহী হয় আৰু এবাৰ কি শুনাবা এইবাৰ খোল শুনাবা আমি অনুষ্ঠান সামৰিব লাগিব আমি বেছি দীঘল কৰিব নোৱাৰোঁ আমি খোল শুনিম তাৰপিছত তুমি নিজে কম্প'জ কৰা এটা টেগ আছে ন হয় হয় সেইটোত আমি শুনিম তাৰপিছত আৰু দুটামান বাঁহীৰ সুৰ শুনিম হয় ঠিক আছে দিয়া হয় খোলৰো মই কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই মই চেষ্টাহে কৰিছোঁ আৰু এটা কথা ক'বলৈ বিচাৰোঁ যে তালি চাইডটো বাওঁহাতে নলয় আচলতে মোৰ লগৰ বাওঁহাতে সেইকাৰণে মই বাওঁহাতে লৈছোঁ তালি চাইডটো সেয়ে ভুল হ'লে ক্ষমা কৰিব মই এতিয়া পৰিতালখন বজাবলৈ চেষ্টা কৰিছোঁ ধন্যবাদ ফুলৰ মানে আনুষ্ঠানিক শিক্ষা লোৱা নাই মই এই পৰিতালখনো ইউটিউবৰ পৰা চাই শিকা আচলতে ইউটিউবটো মানে তেওঁ গুৰু বুলি ক'ব পাৰি ন হয় ইউটিউবেই গুৰু ইউটিউবৰ পৰাই চব শিকে মই খোলটোৰ কথা কোৱাই নাছিলোঁ খোলো শিকিছা ইউটিউবৰ পৰা ইউটিউবটো গুৰু তোমাৰ এবাৰ কি শুনাবা মই তোমাৰ পৰা কথা পতাতকৈ মানে তোমাৰ পৰা শুনি ভাল লাগিছে সেইকাৰণে আমি শুনিব বিচাৰিছোঁ দৰ্শকসকলেও তোমাৰ পৰা শুনিব বিচাৰিব মোকহে গালি পাৰিব যদি বেছি কথা পাতে এতিয়া বৰগীত শুনাইছোঁ বাঁহীতে অঁ
শিকিছা আৰু চব ইউটিউবৰ পৰা হয় শিকিছা ন আৰু এইবাৰ কি শুনাবা এইবাৰ বাঁহী তেতি শুনাইছোঁ ঠিক আছে ধন্যবাদ জনাইছোঁ তুমি ইমান সময় দিলা আৰু যোৰহাটৰ পৰা ইমান ৰাতি আহি আজি মোক ইমান সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ তোমাক আমি শেষত অনুষ্ঠানটো সামৰিম যে তুমি শেষত কি শুনাই তুমি অনুষ্ঠানটো সামৰিবা শেষত আমাৰ পৰিচয় যোগানটোৰে এটা ট্ৰেক মই আমাৰ ছাৰে বনাইছিলে সেই ট্ৰেকটি বজাই মই অনুষ্ঠানটি সামৰিম ঠিক আছে